বৰ্তমান আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰে আৰু এইটোৱে গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছটোৰ চৌহদটো আৰু ইভিনিং টাইমত আহিব পাৰে আপোনালোকে বহুতেই ধুনীয়া ৱেডাৰ আহি পেলাই বহুত ভাল লাগে ইভিনিং টাইমত এইটো আৰু ৰাতিপুৱাই হওক বা ইভিনিং টাইমতে হয় ইফালে বহুত মানুহ মানে ইভিনিং ৱাক বা মৰ্ণিং ৱাক কৰিবৰ কাৰণে আহে আৰু এইবোৰ দেখিছে মানুহবোৰ খোজকাঢ়ি আছে আৰু মোৰ লগত ফ্ৰেণ্ড এজনী আছে তো তাইক মানে ভিডিঅ'ত আহিব অলপ বেয়া পায় তো তাইক সেইকাৰণে দেখাব পৰা নাই এইটোৱে হ'ল জিউ কেম্পাছৰ গেট লাষ্ট এইখিনিলৈকে গুৱাহাটী ইউনিভাৰ্চিটিৰ কেম্পাছটো আৰু আমি কেম্পাছৰ পৰা এইটো বাহিৰ ওলালোঁ আৰু য'ত গৈ আছোঁ এইটো হ'ল আমি এতিয়া বৰ্তমান ধাৰাপুৰ গৈ আছোঁ দাদাজনৰ ঘৰ মানে ধাৰাপুৰ হয় দাদাজনৰ ঘৰত আজি বহুত দিনৰ মূৰত গৈ আছোঁ তো ভাবিলোঁ কিবা অলপ লৈ যাওঁ তো মিঠাইৰ দোকানত আহিছোঁ মিঠাই ল'বৰ কাৰণে মিঠাই নায়ে বেলেগ বেছি আইটেম আমি দাদাৰ ঘৰ আহি পালোঁ আৰু কি চাইছা তাই যিবিলাক মানে শব্দ কালা দেখা পায় আৰু আমি যাৰ ঘৰত আহিছোঁ এইটোৱে দাদাজন অপূৰ্ব দা আৰু এইটো অপূৰ্ব দাৰ বেবী 4 মাহ আহিছে অপূৰ্ব দা কিবা কৈ দিয় আৰু আজি মই যাৰ ঘৰত আহিছোঁ মানে আমি এই দাদাজনৰ মানে বিয়াত আহিছিলোঁ আৰু বিয়াৰ ভিতৰত আজি আহিছোঁ ছেকেণ্ড টাইম তো দাদাৰ অলৰেডি বাচ্ছা এটা বেবী এজনীও হ'ল ছোৱালী এজনী 4 মাহ তো বিয়াৰ পিছত বিয়াৰ দিনাখন আহিছিলোঁ আৰু আজি আহিলোঁ ছেকেণ্ড টাইম আৰু তেনেকৈ সদায় আহিবৰ কাৰণে টাইমো নাপাওঁ তো আজি ভাবিলোঁ এবাৰ আহোঁ তো এনেকৈ হঠাতে অহা হ'ল এনে প্লেনিং কৰিলেতো অহা নাযায় তো একো প্লেনিং নাছিলে হঠাতে আহিলোঁ সেইকাৰণে অহা হ'ল
তো ভিডিঅ'টো আপোনালোকক যিমান পাৰোঁ দেখাইছোঁ আৰু ডেইলি মই ভিডিঅ' তেনেকৈ বনাব পৰা নাযায় নোৱাৰোঁ যিহেতু মই এটা প্ৰাইভেট জব এটা কৰিছোঁ তো সেইকাৰণে মই ডেইলি ভিডিঅ' আপলোড কৰিব পৰা নাযায় তো ভাবিলোঁ আজি ছানডে যিহেতু ভাবিলোঁ এটা ভিডিঅ'ই বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তো যদি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাই আছে তেখেতসকলেও পাৰিলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। তো দাদাৰ ঘৰৰ পৰা ওলাই আমি এতিয়া বৰ্তমান ধাবাত আহিছোঁ তো ধাবাৰ পৰা কিবা এটা খোৱা বস্তু পেকিং কৰি ঘৰত যাম আৰু তো খানা লোৱা হৈ গ'ল তো এতিয়া ৰুমত গৈ আছোঁ ৰুমত গৈ আপোনালোকক লগ পাই আছোঁ আৰু এয়া নান আৰু লগতে চিকেন বাটাৰ মছলা ক'ল্ড ড্ৰিংকছ আৰু এতিয়া খাম আৰু তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক তেতিয়ালৈকে বাই বাই গুড নাইট।